हाय फ्रेंड्स भालने आपनालोक आशा करिছোঁ সকলোৱে ভাল মোৰ বিশেষ ভাল নহয় যোৱা কালিৰ পৰা জ্বৰ মূৰ বিষ তেনেকুৱা হৈ আছে এই গতিকে আপোনালোকৰ ভিডিঅ'বিলাক চাব নোৱাৰিলোঁ তাৰ বাবে দুখিত আৰু আজি অলপ ভাল লাগিছে এই গতিকে ভাবিলোঁ ভিডিঅ'টা যোগেদি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰোঁ আমি আজি ভাল পাইছোঁ আৰু ময়ো দুটা আজি সৰু শ্বৰ্ট হোৱাটছআপ ষ্টেটাছ বনাইছোঁ আশা কৰিছোঁ আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব আৰু যিবিলাক নতুনকৈ আহিছে তাহাঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু যোনবিলাকে ছাবস্ক্ৰাইব কৰে সিহঁতকো এটা অনুৰোধ যাতে কমেণ্টৰ বক্সত নিউ ফ্ৰেণ্ড বুলি লিখে বা জইন বুলি নিলিখিলে ভাল হয় নেকি আৰু ছাবস্ক্ৰাইব বুলি ফটো নিলিখিব কেলৈ জানো লিখিব নালাগে নাজানো আমাৰ চিনিয়ৰবিলাকে কয় সেই গতিকে মই প্ৰথমতে ছাবস্ক্ৰাইব বুলি লিখিছিলোঁ পিছত গম পালোঁ যে ছাবস্ক্ৰাইব বুলি লিখিব নালাগে জইন বুলি লিখিলোঁ কিবা ইছ্যু আছে তাত গতিকে ফ্ৰেণ্ড বুলি লিখিলেও হ'ব মই 24 ঘণ্টাৰ ভিতৰত বেক ক'ম সকলোকে আৰু মই আজিলৈকে যিমানটো মোৰ লগত ফ্ৰেণ্ড আছে যিমানটো হেৰি আছে তাহাঁতৰ লগত মই তাহাঁতৰ এটাও ভিডিঅ' মই মিছ নকৰোঁ সকলো চাওঁ লাইক কমেণ্ট 100% পাব হয় কিছুমান ভিডিঅ' বেছি যোনবিলাক দীঘল হয় তাহাঁতৰ মই ফুল ভিডিঅ' নাচাওঁ হৈ গৈছে বেয়া নাপাব ফুল ভিডিঅ' নাচাওঁ কাৰণ মোৰ হাতত সময় নাথাকে মই ডিউটিলৈ যাব লাগে আৰু ডিউটিৰ আগত যিমানখিনি পাওঁ চাওঁ আৰু নিজৰ ভিডিঅ' অলপ এডিটিং কৰিব লাগে য'ত তাক কৰি কিনে তুলি আনি কিনে এটা ভিডিঅ' সৰু সৰু বনাওঁ তাতে আকৌ আনৰ পৰা কালেক্ট কৰাটো বহুত অলপ হেৰিও হয় কিছুমান বহুত কপিৰাইট লাগে সেই গতিকে ট্ৰাই কৰোঁ প্ৰতিদিনে দুটা দিবলৈ সকলোৱে ভিডিঅ'টো চোৱাও মোৰ ইমান হেৰি নহয় বাৰু তথাপি মই চেষ্টা কৰোঁ কিন্তু সম্পূৰ্ণ ভিডিঅ' মই নাচাওঁ কিন্তু মই হেৰি কৰিছোঁ শ্বৰ্ট ভিডিঅ' হ'লে বা ধৰক 3-4 মিনিট হ'লে মই সম্পূৰ্ণ ভিডিঅ'বিলাক চাওঁ তাতকৈ যদি 10 মিনিট 14-15 মিনিট তেনেকুৱা থাকিলে মই নাচাওঁ তাৰ মই 50% চাওঁ ভিডিঅ' সেই গতিকে বেয়া নাপাব কৈছোঁ সকলোকে কৈছোঁ লাপলিয়ে কৈ দিছোঁ লুকুৱা লোক তাত কৰাৰ হেৰি নাই এতিয়া অলপ ভাল লাগিছে মই যাওঁ ফাৰ্মাচীলৈ ফাৰ্মাচীৰ পৰা দৰৱ দুটামান আনোগৈ খাওঁ আৰু কি হওঁ ঠিক আছে আজিলৈ ইমানতে ভাবিছোঁ ৰেচিপি এটা বনাই আপোনালোকৰ আগত দেখুৱাম ৰেচিপি বুলি নহয় আৰু মেগী খাম আজি দুপৰীয়া ৰান্ধনীজন নাহে বনাবলৈ তাৰপিছত ৰাতিপুৱা সাঁজটো বনাই থৈ গ'ল এতিয়া দুপৰীয়ালৈ নাহে মই নিজে কিবা এটা বনাই খাবলৈও নিজে ভাবিছোঁ মেগীকে বনাই খাম দেখুৱাম আপোনালোকক প্ৰথম ভিডিঅ' মই মেগীৰ পৰা আৰম্ভ কৰিম চাগে মেগীৰ কাৰণে এয়া মই বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ তাৰপিছত মেগী মই অলপ প্ৰথমতে বইল কৰি লৈছোঁ পিছত আকৌ মই ভাজিম বাৰু ফাৰ্ষ্ট টাইম ইয়াত বইল কৰি লৈছোঁ হাফ বইল প্ৰায় বইল অলপ হৈ গৈছে অলপ হোৱাৰ পিছত ইয়াক নমাই দিম মোৰ মেগী বইল হৈ গ'ল এতিয়া মই ইয়াত তেল দিম মিঠাতেল তাৰপিছত বাকীবোৰ দি আছে মছলা দি দিছোঁ তাৰপিছত বিলাহী দি
অলপমান দি দিম এইবিলাক থৈ দিওঁ মেগী দিব পৰা অৱস্থা আছে মোৰ মেগী বনোৱা ষ্টাইল দেখি নাহাৰিব দেই যোনবিলাক মেগী ইয়াত বইল কৰি ৰাখিছোঁ উঠি গ'ল মই টমাটৰ চচত পানী দি কিনে অলপ হেৰি কৰি লৈছোঁ টমাটৰ চচ দি দিম অলপ বেলেগ লাগিব মেগী বইল বলক মই খাওঁ আপোনালোকে চাওক মেগী উপভোগ কৰক মই মেগী বনোৱা কেনেকুৱাকৈ বনাইছোঁ কেনেকুৱা হৈছে আপোনালোকে যেনেকৈ বনায় তেনেকুৱা ধৰণৰ নহ'ব পাৰে মই এনেকৈ বনাই খাই ভাল পাওঁ আৰু আপোনালোকৰ আগত সেইটো মানে শ্বেয়াৰ কৰিব আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাওঁ ভাল পালে যদি লাইক এটা কৰিব কমেণ্ট এটা কৰিব মোৰ মানে ইউটিউবৰ চেনেল অপেনিঙৰ প্ৰথম মোৰ নিজে সন্মুখত উলিওৱা ভিডিঅ' কেমেৰা সন্মুখত লোৱা এটা ভিডিঅ' বনালোঁ চাই কেনেকুৱা পালে জনাব নাপাহৰিব এটা লাইক কৰিবলৈ শ্বেয়াৰ কৰিব নালাগে ঠিক আছে মই খাওঁ নেকি বহুত বেছি বনাই পালোঁ মই ইমানটো খাব নোৱাৰিম চাগে অলপ পেলাব লাগিব দুজন হ'লে ভাল হয় আৰু ঘৰে আমি যাবলৈ এতিয়া লগৰকেইজন ডিউটি গ'ল মই এতিয়া অকলে আছোঁ গা ভাল নাই কাৰণে আজি মই ছুটি ল'লোঁ আৰু ৰান্ধনীজনো নাহে দুপৰীয়া আপোনাৰ মই নিজে কিবা এটা বনাই খাবলগীয়া হয় মই আগতে দিয়া ভিডিঅ'বিলাক আপোনালোকক কেনেকুৱা লাগিব ভাল লাগেনে ফাইনেলি মোৰ মেগী খাই গ'ল আৰু এতিয়ালৈ ৰাখোঁ বাই ক'ব বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'টো চাওঁ এবাৰ ভাবিছোঁ ব্লগ এটা বনাম মই ঘৰলৈ যোৱা ব্লগ এটা বনাম ট্ৰেভেলিং ব্লগ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব বাই